নুমল, তুমি মোক পাহৰি গলানে? তুমি সঁচা কথাখিনি কৈ দিয়া। কাবেৰী, চয়নিকা, তোমালোকৰ লগত মই একেলগে ট্ৰেইনিং কৰিছিলোঁ, একেলগে প্ৰশিক্ষণ লৈছিলোঁ। আজি তোমালোকে মোৰ বিপদৰ সময়ত সঁচা কথাখিনি কৈ দিয়ক। মানৱ চলিহাক সোধক, কৃষ্ণ সন্দিকৈ ছাৰক সোধক। তেখেতসকলে আমাক প্ৰশিক্ষণ দিয়াইছিল। আলফাৰ বিৰুদ্ধে একমাত্ৰ আমি প্ৰস্তুত হ'বলৈ বাধ্য হৈছিলোঁ। এই কথাবোৰ কোনে কৈছিল নিশ্চয় আপোনালোকে গম পাইছে যে মানস বৰগোহাঁই নামৰ এই ল'ৰাজনে এই কথাবোৰ আৱেগিকভাৱে কৈছিল আৰু তেখেতে কি ধৰণৰ মন্তব্য কৰিছিল, কি কথাখিনি দ্বিতীয় ভিডিঅ'টোত প্ৰকাশ কৰিছে। মোক যেনেধৰণে পঠিয়াইছিলে, মোৰ যি প্ৰকৃত পৰিচয়, মই সত্য কথা কৈছোঁ, মই কোনো মিছা কথা কোৱা নাই। মই SBৰ এজন SI হয়। মই এবাৰ নহয়, হাজাৰ বাৰ ক'ম যে মই কোনো মিছা কথা কোৱা নাই। মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিলে, মই সেই কথা মোৰ দেউতাক অৱগত কৰিছিলোঁ। মোৰ নিচাও এজন পুলিচৰ বিষয়া হয়, মই নিচাও এই কথা অৱগত। তেখেতেও গম পাইছিলে যে মোৰ যেতিয়া SI নিয়োগ হৈছিলে, তেতিয়া মই তেখেতলোকক সেই কথা কৈছোঁ। আৰু মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ, ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ আৰু দেউতাই মোক পইচা দিছিলে। ইমানটো যদি ৰাইজ আপোনালোকে মোক বিশ্বাস নকৰে, মই এটা কথা ক'ব খুজিছোঁ, আপোনালোকে বেলতলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক, এবাৰ তাত খবৰ কৰক, তাত কি প্ৰশিক্ষণ চলে। মানস চলিহা সোধক, তৃষ্ণা সন্দিকৈ সোধক। মানস চলিহা ঘৰ গোলাঘাট কুৰালগুৰিত হয়। মানস চলিহা সোধক। মানস চলিহা সকলোৱে জানে যে মানস চলিহা ঘোঁৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায়। তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে। মানস চলিহা সুধি চাওক, তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই। আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক, তেখেতৰ ঘৰ কাহিলীপাৰা। তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিলে। আপোনালোকে তেখেতক সোধক, তেতিয়া গম পাব। মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছে, মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ। কাবেৰী, অংকিতা, চয়নিকা, তোমালোকতো আমাৰ লগত আছিলা। নুমল, ঋতুৰাজ, আমি সকলোখিনি একেলগে আছিলোঁ। কাবেৰী আৰু চয়নিকা দাসৰ ঘৰ হৈছে নগাঁও। তোমালোকে কিয় পাহৰি গৈছা মোক? তোমালোকতো এই আলফাৰ বিৰুদ্ধে যি যুঁজ হৈছিলে, সেই যুঁজত আমাক কেনেধৰণে ব্যৱহাৰ কৰিছিলে তোমালোকেও জানা। আমাক কেনেধৰণৰ আমাক প্ৰশিক্ষণ দিয়াইছিলে সেই কথা তোমালোকেও অৱগত। নুমল, তোমাৰো ঘৰ গোলাঘাট মেৰাপানীত। তুমি মিছা নকবা, সত্য কথা কৈ দিয়া। আমাক যি ধৰণে প্ৰশিক্ষণ দিছিলে এনক্লেভত, আমাক কি ধৰণে আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াইছিলে। আৰু তাত প্ৰশিক্ষণ দিয়াত আমাক বাৰে বাৰে কৈছিলে যে আমাৰ শত্ৰু অকল আলফাৰ লগতহে আমি যুঁজ দিব লাগে। আৰু সেই ক্ষেত্ৰত আমাক আণ্ডাৰ কভাৰ হিচাপত প্ৰস্তুত কৰিছিলে। আমাক যেতিয়া মিছন দিয়া হয়, সেই মিছনৰ কাৰণে আমাক প্ৰস্তুত কৰিছিলে। অকল আলফাৰ বিৰুদ্ধে মিছনৰ ক্ষেত্ৰত আমাক প্ৰস্তুত কৰিছিলে প্ৰশাসনে। ইয়াৰ লগত বিশেষকৈ যোগদান কৰিছিলে মানস চলিহাই। মানস চলিহাই আমাক বাৰে বাৰে আমাক ব্ৰেইন ৱাছ কৰিছিলে। আৰু মানস চলিহাই আমাক বাৰে বাৰে আমাক এইখিনি কথাই কৈছিলে যে আমি যুঁজ দিব লাগিব আলফাৰ বিৰুদ্ধে। আৰু সেইমতে আমাক এই প্ৰশিক্ষণ দি প্ৰশিক্ষণৰ কালচত আমাক শিকাইছিলে। আমাৰ আণ্ডাৰ কভাৰ হিচাপত এতিয়া সকলোৱে কৈছে, যেনেধৰণে প্ৰশাসনে আমাক কৈছে যে আমাৰ কোনো পৰিচয় নাই বা আমাক এটা লোভিয়া বুলি ক'বলৈ গৈছে বা আমাৰ অন্য উদ্দেশ্য বুলি ক'বলৈ গৈছে। নহয়, আমাৰ কোনো উদ্দেশ্য নাই। আমাৰ কোনো ভুকীয়াকে আমি একো উদ্দেশ্য লৈ আমি একো লোভত পৰি কৰা নাছিলোঁ। আমাক যি ধৰণে ব্যৱহাৰ কৰিছিলে, আমাক যেনেধৰণে প্ৰলোভন দিছিলে, হয় আমি প্ৰলোভিত হৈছিলোঁ, কিন্তু বিশেষকৈ আমাক তেনেধৰণে তেওঁলোকে আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে। আণ্ডাৰ কভাৰ হিচাপত যেতিয়া ব্যৱহাৰ কৰিব, আমাৰ কি সুকীয়া পৰিচয় থাকিব? আপোনালোকেও চাগে হয়তো জানে, আণ্ডাৰ কভাৰ হিচাপত যদি থাকে, আণ্ডাৰ কভাৰ কোনো সুকীয়া পৰিচয় নাথাকে। ঠিক একেদৰে আমাৰো সুকীয়া পৰিচয় নাই। আৰু আপোনালোকে এতিয়া যদি বাৰে বাৰে মই কৈ আছো যে হয় মই SBৰ SI হয়, আপোনালোকে হয়তো বিশ্বাস কৰা নাই ৰাইজ, তেন্তে হ'লে মই এটা শেষত আপোনালোকক কথা কওঁ। আপোনালোকক আৰু প্ৰমাণ কি দিম? মোৰ মোবাইল নাম্বাৰটো লওক, মোৰ মোবাইল নাম্বাৰ কল ডিটেইলছ উলিয়াব। আপোনালোকে মোৰ মোবাইল নাম্বাৰ বেছি সংখ্যক পুলিচৰ লগত কথা পতা আপোনালোকে পাব। মোৰ মোবাইল নাম্বাৰটো লৈ লওক। মোৰ মোবাইল নাম্বাৰ হৈছে 7896411176। এইটো মোৰ নিজৰ পাৰ্চনেল মোবাইল নাম্বাৰ হয়। এই মোবাইল নাম্বাৰটোত আপোনালোকে চালে আপোনালোকে নিজে গম পাব মই সঁচা কৈছো নে মই মিছা কৈছো। এতিয়া যিসকলে মোৰ লগত প্ৰশিক্ষণ লৈ আছিলে, বিশেষকৈ মই তেওঁলোকক উদ্দেশ্য ক'ব খুজিছো, ভাই আৰু ভুল নকৰিবা। বহুত ভুল কৰিলো। এতিয়া মই যি ভুল কৰিছো, মই কেনেকে আছো, কি হৈছে, মই কাৰ কাৰণে আজি ইমান এনেকুৱা নিৰ্যাতিত হ'ব লগা হৈছে, তাৰ একমাত্ৰ দায়ী অসম প্ৰশাসন। প্ৰশাসনে আমাক বিশেষকৈ শিকাইছিলে যে কেনেধৰণে আমি আলফাৰ বিৰুদ্ধে যুঁজিব লাগে। অকল আমাক আলফা শত্ৰু বুলিয়ে শিকাইছিলে। হয়,
মই আজি আহি আলফাৰ ওচৰত সত্য কথা কোৱাত তেওঁলোকে মোক কৈছে যে মই মিছা কথা কৈছো। মই এটাও মিছা কথা কোৱা নাই আৰু মই এটাও মিছা কথা ক'বলৈ খোজা নাই। যি কথা মই আগতেও কৈছো, এটা কথা সঁচা, প্ৰত্যেকটো কথাই মোৰ হাতত যুক্তি সহকাৰে প্ৰমাণ আছে আৰু মই প্ৰমাণ সহকাৰে ক'ব পাৰো যে তেওঁলোকে আমাক ব্যৱহাৰ কৰিছিলে। পাৰ্থ মহন্ত, জি.পি. সিং, তেওঁলোকে আমাক এটাকৈ ব্যৱহাৰ কৰিছিল। আৰু মই যে এই ক্ষেত্ৰত আছো, এতিয়া সকলোৱে কৈছে যে কোনো নাজানে বুলি কোৱা সকল মই প্ৰশাসনৰ বিশেষ বৰমূৰীয়া কেইজনক সুধিব বিচাৰিছো। তৃণমূল বৰদলৈ ছাৰ, আপুনি মোক ভালকে জানিছিলে। হিমাংশু দাস ছাৰ, আপুনি ভালদৰে জানে। জোনমণি বাইদেউ, আপুনিও জানে যে মই সত্য কথা কৈছো নে নাই। আপুনি নিজে ডিজিপি অফিচত কৰ্মৰত জোনমণি বাইদেউ, আপুনি নিজে সত্য কথাটো কৈ দিয়ক যে কেনেধৰণে প্ৰশাসনে আমাক আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে। তৃণমূল বৰদলৈ ছাৰ, আপুনি এজন এচিপি হয়, বশিষ্ঠ থানাৰ এচিপি হয়, আপুনি সত্য কথাটো কৈ দিয়ক ছাৰ। মোক মৃত্যু মুখলৈ তিলতিলকৈ ঠেলি নিদিব। মই প্ৰত্যেক মুহূৰ্তত মোক আপুনি ঠেলি দিছে। মই সেইকাৰণে মোৰ লগৰসকলক ক'বলৈ বিচাৰিছো যে আমি সকলোৱে একেলগে প্ৰশিক্ষণ লৈছিলো। প্ৰশিক্ষণ লোৱাৰ টাইমত আমাক যি ধৰণে শিকোৱা হৈছিলে, যি ধৰণে বুজোৱা হৈছিলে, সেই সকলোবোৰ কথা এটাকৈ মিছা। সেই সকলোবোৰ কথাৰ আঁৰত আছিলে আমাক উত্তেজিত কৰা। ঠিককে মোক উত্তেজিত কৰিলে, কিন্তু আজি মোৰ যেতিয়া বিপদৰ মুহূৰ্ত আহিলে নহয়, মোক যেনেধৰণে গা এৰা দিলে প্ৰশাসনে, কাইলৈ সেই মুহূৰ্তত হয়তো তোমালোককো গা এৰা দিব। সেয়েহে মোৰ সকলো বন্ধু যিসকলে মোৰ লগত প্ৰশিক্ষণ কৰিছিলে, মই তোমালোকক এবাৰ কাটৰ আহ্বান কৰিব বিচাৰিছো যে তোমালোকে এনে ভুল নকৰিবা। মই যি ভুল কৰিছো সেই ভুল যাতে তোমালোকে নকৰিবা। মোৰ ভুলে যাতে শেষ ভুল হওক।